নমস্কাৰ, মই ডক্টৰ মিজল মালাকাৰ, গৱেষক অনুজীৱবিদ। আমি খাদ্য খোৱাৰ সঠিক সময়, সঠিক নিয়ম, যেনে ৰাতিপুৱা আহাৰ কেতিয়া খাব লাগে, দুপৰীয়া আহাৰ কেতিয়া খাব লাগে, বা ৰাতিপুৱা বিচনাৰ পৰা উঠি কিমান সময়ৰ পিছত আপুনি ব্ৰেকফাষ্ট কৰিব লাগে, ৰাতিপুৱা আহাৰ ল'ব লাগে, বা ৰাতিৰ আহাৰ কেতিয়া ল'ব লাগে, বা ৰাতিপুৱাৰ আহাৰ আৰু দুপৰীয়াৰ আহাৰৰ মাজত কিমানখিনি সময় ব্যৱধান লাগে, গেপ লাগে, এই সকলোবোৰ নজনাৰ ফলত বা এই সকলোবোৰ পালন নকৰাৰ ফলত আমি নানা ধৰণৰ সমস্যাত নানা ধৰণৰ শাৰীৰিক সমস্যাত আমি আক্ৰান্ত হওঁ, যিবোৰ হয়তো আমি নিজেও গম নাপাওঁ। আজি আমি এই বিষয়ে আলোচনা কৰিম। আমি ৰাতিপুৱা ব্ৰেকফাষ্ট কেতিয়া কৰিব লাগে, দুপৰীয়া লাঞ্চ কেতিয়া কৰিব লাগে, ৰাতি ডিনাৰ কেতিয়া কৰিব লাগে, বা কি ধৰণে খাব লাগে, সঠিক সময়, সঠিক নিয়ম, এই সকলোবোৰ আজি আমি এই ভিডিঅ'টোত আলোচনা কৰিম। আহক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। ৰাতিপুৱা আপুনি বিচনাৰ পৰা শুই উঠি ৰাতিপুৱাৰ আহাৰ, ব্ৰেকফাষ্ট বা ৰাতিপুৱাৰ নাস্তা আপুনি আধা ঘণ্টা পিছত আপুনি গ্ৰহণ কৰাটো উচিত। ৰাতিপুৱা বিচনাৰ পৰা উঠি টোপনিৰ পৰা উঠি আপুনি আধা ঘণ্টাৰ পিছত ৰাতিপুৱাৰ আহাৰ গ্ৰহণ কৰিব। দুপৰীয়াৰ আহাৰ 12:45 মানত, দুপৰীয়া 12:45 মানত গ্ৰহণ কৰাটো উচিত। আৰু আপুনি এইটো মন ৰাখিব যাতে লাঞ্চ, আপুনি দুপৰীয়াৰ আহাৰ আপুনি ৰাতিপুৱাৰ আহাৰ গ্ৰহণ কৰাৰ যাতে 4 ঘণ্টা গেপ থাকে, অৰ্থাৎ 4 ঘণ্টাৰ পিছতে যাতে কমেও গ্ৰহণ কৰে। ব্ৰেকফাষ্ট আৰু লাঞ্চৰ মাজত যাতে কমেও 4 ঘণ্টা গেপ থাকে, ব্যৱধান যাতে কমেও 4 ঘণ্টা থাকে, সেইটোত আপুনি গুৰুত্ব দিব। দুপৰীয়াৰ আহাৰ পাৰিলে 12:45 মানত আপুনি গ্ৰহণ কৰিব, আৰু সেই গেপটো যাতে 12:45ত 4 ঘণ্টা হয় কমেও, সেইটোত আপুনি গুৰুত্ব দিব। ৰাতিৰ আহাৰ পাৰিলে আপুনি 7টামান বজাত গ্ৰহণ কৰাটো উচিত। ৰাতিৰ আহাৰ 7টামান বজাত গ্ৰহণ কৰাটো উচিত, আৰু এইটো কথাত গুৰুত্ব দিয়াটো উচিত যাতে ৰাতিৰ আহাৰ গ্ৰহণ কৰা আৰু আপুনি শোৱাৰ ব্যৱধান যাতে কমেও 3 ঘণ্টা থাকে, অৰ্থাৎ ৰাতিৰ আহাৰ গ্ৰহণ কৰি আপুনি 7টামান বজাত ৰাতিৰ আহাৰ গ্ৰহণ কৰি যাতে আপুনি শুব যোৱা টাইমটো কমেও গেপ যাতে কমেও 3 ঘণ্টা হয়, অৰ্থাৎ ৰাতি আহাৰ গ্ৰহণ কৰাৰ 3 ঘণ্টাৰ পিছতহে আপুনি শুব যাব, কমেও 3 ঘণ্টাৰ পিছত আপুনি শুব যাব। আৰু খাদ্য খুব লাহে লাহে খাব। খাদ্য যেতিয়াই আমি ল'ব আপুনি প্ৰতিবাৰতে খুব কমকৈ ল'ব, ভালকৈ চোবাব, লাহে লাহে চোবাব। খাদ্য খোৱাৰ সময়ত কোনো ধৰণৰ কথা কৈ নাখাব, কাজিয়া কৰি নাখাব, খং কৰি নাখাব, আৰু খাদ্য বহি লৈ খাব। পাৰিলে তলত বহি লৈ খাব। তলত বহিলে ভালকৈ খুব লাহে লাহে কমকৈ লৈ পিনে খাব। আৰু খাদ্য খোৱাৰ মাজত আপুনি পানী নাখাব। যদি খুবেই আপোনাৰ নিতান্তই প্ৰয়োজনীয় হয়, তেতিয়াহ'লে আপুনি কুমহীয়া গৰম পানী, যিটো আপুনি সহ্য কৰিব ধৰণৰ, এনেকুৱা ধৰণৰ পানী খাব। ঠাণ্ডা পানী কেতিয়াও নাখাব। খাদ্য খোৱাৰ কমেও 1 ঘণ্টা আগতে আপুনি পানী খাব যদি আপোনাৰ প্ৰয়োজন হয়, আৰু খাদ্য খাই উঠাৰ কমেও আধা ঘণ্টাৰ পিছতহে আপুনি পানী খাব। খাদ্য খাই উঠাৰ আধা ঘণ্টাৰ ভিতৰত কেতিয়াও পানী নাখাব, আৰু কমেও 1 ঘণ্টামান আগলৈ আপুনি পানী নাখাব। এইখিনি যদি আমি পালন কৰোঁ, আমি নানা ধৰণৰ ৰোগৰ পৰা, নানা ধৰণৰ সমস্যাৰ পৰা হাত খাই থাকিব পাৰিম। আমি আজিলৈ এইখিনিয়ে। পৰৱৰ্তী পৰ্যায়ত আকৌ এটা বেলেগ বিষয়লৈ আপোনাৰ প্ৰস্তুত হ'ম। ধন্যবাদ, নমস্কাৰ।